Hi friends, welcome to my channel Nitu's Akhol. আজি দুবিধ থলুৱা ব্যঞ্জন আনিছো মাছৰ কি বনাম আজি মাছৰ সেই থলুৱা ব্যঞ্জন দুবিধ আপোনালোকৰ লগত শেয়াৰ কৰি আছো আহক এতিয়া প্ৰথমতে আমি ভিডিঅ'টি আৰম্ভ কৰো এয়া মই ইয়াতে দুবিধ মাছ লৈছো গ্ৰাছ কাপ আৰু পাভ মাছ আৰু গ্ৰাছ কাপ মাছ আজি আমাৰ মায়ে স্পেশালি বনাব মই নহয় মায়ে বনাব কেঁচা হালধি আৰু তিলেৰে সম্পূৰ্ণ থলুৱাভাৱে কেঁচা হালধিৰে পাভ মাছখিনি বনাব আৰু তিলেৰে গ্ৰাছ কাপ মাছখিনি আৰু বাকি সামগ্ৰীখিনি কি লাগিব সেইখিনি মই আপোনালোকক বনাওতে দেখুৱাই দি যাম আহক এতিয়া আমি বনাবলৈ আৰম্ভ কৰো পাভ মাছখিনি যেহেতু কেঁচা হালধিৰে বনাম সেইবাবে ইয়াতে গুড়া হালধি আমি ব্যৱহাৰ নকৰো অকমান নিমখ জোখমতে লৈ তেলত সামান্য আমি ভাজি লম মাছখিনি বেছি মচমচিয়াকৈ ভাজি নলওঁ আৰু এয়া অকমান সময় ভাজি লম আপোনালোকক দেখুৱা কেঁচা হালধিখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি লৈছো আৰু তাৰে পৰা মাত্ৰ 2 চামুচ মই বেলেগ এটা বাটিত মই লৈ লৈছো খৰকৈ দিলে তিতা ভাব আহিব সেইবাবে 2 চামুচ বা 3 চামুচ আপোনালোকে দিব পাৰে আৰু এয়া এইখিনি আধা ভাজি লোৱা মাছখিনিৰ ওপৰত দি দিয়া গৈছে আৰু এই বাটিটোতে অকমান অখালি আমি নিজৰ প্ৰয়োজন মতে পানী দি দিম আপোনালোকে নিজৰ প্ৰয়োজন মতে যিমান দিয়ে পানী আপোনালোকৰ পৰিমাণ মতে দিব পাৰিব আৰু এয়া অকমান খৰকৈ পানী দিয়া গৈছে আৰু এই খৰকৈ দিয়া পানীখিনিতে ভালদৰে মাছখিনি উতলাই লম ঢাকন দি পেলাই এতিয়া দেখিছে মাছখিনি বৰ সুন্দৰকৈ উতলি আহিছে আৰু এতিয়া ইয়াত নিমখ দি দিম আৰু নিমখ দিয়াৰ পিছতে আপুনি চাব সুন্দৰ এটি ৰং উঠি আহিব আৰু ঢাকনি লগাই পেলাই আমি এতিয়া কিছু সময় আকৌ উতলাই ল'ব লাগিব একেবাৰে কম সামগ্ৰীৰে তৈয়াৰ হোৱা এই ব্যঞ্জনখন আপোনালোকে নিজেই দেখিছে ইয়াত কোনো ধৰণৰ মছলা ইউজ কৰা নাই আপোনাৰ অকল কেঁচা হালধি আৰু নিমখেৰে এই ব্যঞ্জনখন ৰেডি হৈ গৈছে সপ্তাহত আপোনালোকে এবাৰকৈ হ'লেও শিশুসকলক হালধিৰ ৰস বা এনেকুৱা ধৰণৰ আঞ্জা দিবলৈ চেষ্টা কৰিব ই খুবেই উপকাৰী হয় সকলোৰে বাবে এতিয়া আহক আমি দ্বিতীয়খন ব্যঞ্জন বনাবলৈ আৰম্ভ কৰোঁ তিলেৰে গ্ৰাছ কাপ মাছখিনি বনাবলৈ আৰম্ভ কৰিব লৈছো আৰু এয়া মাই অলৰেডি মাছখিনি ভাজি লৈছে আৰু এই মাছ ভজা তেলতে মাই এতিয়া জলকীয়া পিয়াজ আৰু আদা নহৰু দি সামান্য ভাজি ল'ব এতিয়া পিয়াজখিনিৰ লগত নিমখ হালধি আৰু মই যিখিনি তিল আপোনালোকক দেখুৱাইছিলোঁ সেই তিলখিনি পেষ্ট কৰি লৈছো সেই তিলৰ পেষ্টখিনি এতিয়া ইয়াতে যোগ কৰি অকমান সময় ভাজি ল'ব তিলখিনি অকমান ভাজি হৈ গৈছে শুকান হৈ গৈছে আপোনালোকে দেখিছে আৰু এতিয়া ইয়াতে অকমান মছলা দিব বেছি মছলা ইউজ কৰা নাই ইয়াতে অকমান মাই জিৰা গুৰি দিছে আৰু অকনমান জলকীয়াৰ গুৰি দিছে আৰু এতিয়া এইখিনি অকমান ভালদৰে মিলাই লৈ তাৰ পিছত জোখমতে পানী দি দিব তিলৰ আঞ্জাখিনি বৰ ধুনীয়াকৈ উতলি আহিছে আপোনালোকে দেখিছে পককৈ উতলি আহিছে আৰু এতিয়াই এই সময়তে ভাজি লোৱা মাছখিনি এপিচ কৰি দিব দি পেলাই ইয়াতে আকৌ ঢাকনিখন লগাই দিব দি অকমান গ্ৰেভি হ'লে মাছখিনি নমাই থৈ দিব
তিল মাছৰ আঞ্জাখন আমাৰ ৰেডি হৈ গৈছে বেছি আমি গোটা নকৰোঁ মই কৈছোঁ নহয় আমাৰ মেম্বাৰ বেছি আছে সেইবাবে আমি বেছি গোটা কৰা নাই আৰু এতিয়া এইখন গেছৰ পৰা নমাই ৰাখিম ফ্ৰেণ্ডছ আজি সম্পূৰ্ণ এসাঁজ থলুৱা ভাৱেৰে মোৰ কাঢ়িখনত এয়া ভাতৰ লগত নেমু জলকীয়া পাভ মাছ কেঁচা হালধিৰে অকমান ইয়াতে বনাই লৈছোঁ বুটৰ চাটনি আৰু মাছ তিলেৰে আজি মোৰ এই ৰেচিপি দুটা কেনেকুৱা পালে আপোনালোকে কমেন্ট বক্সত জনাব যিসকলে এতিয়ালৈকে মোক সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম ধন্যবাদ